ভাৰতত গুড় অতি জনপ্ৰিয়, যিটো কুঁহিয়াৰ ৰসৰ পৰা তৈয়াৰ কৰা এবিধ প্ৰাকৃতিক মিঠা খাদ্য। ই শোধিত চেনিৰ দৰে নহয়। ইয়াত আইৰণ, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে কিছুমান প্ৰয়োজনীয় খনিজ পদাৰ্থ ধৰি থাকে, কাৰণ ইয়াৰ প্ৰক্ৰিয়াকৰণ অতি কম। কিন্তু গুড়ত থকা অনুপুষ্টিকৰ পদাৰ্থৰ পৰিমাণৰ বাবে ইয়াক বগা চেনিতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। এই কাৰণেই বহু ডায়েবেটিছ ৰোগীয়ে চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস গঢ়ি তোলে যদিও এই অভ্যাস সঠিক নহয়, কাৰণ ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যও বেয়া হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে গুড় কিয় পৰিহাৰ কৰাটো উচিত এই বিষয়ে জানি লওঁ আহক। ডায়েবেটিছ ৰোগীয়ে কিয় গুড় পৰিহাৰ কৰাটো উচিত? ১. উচ্চ গ্লাইচেমিক সূচকাংক। গুড়ৰ গ্লাইচেমিক সূচকাংক বেছি, যাৰ বাবে ইয়াৰ আৰু শোধিত চেনিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। অৰ্থাৎ ই তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে। ডায়েবেটিছ ৰোগীৰ বাবে গ্লুক'জৰ মাত্ৰা সুস্থিৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ, আৰু গুড়ৰ দৰে উচ্চ জিআইযুক্ত খাদ্য সামগ্ৰী গ্ৰহণ কৰিলে হঠাৎ স্পাইক হ'ব পাৰে, যাৰ বাবে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। ২. শৰ্কৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বগা চেনিৰ তুলনাত গুড় কম প্ৰক্ৰিয়াকৃত হ'লেও ৰক্ত শৰ্কৰাৰ ওপৰত ইয়াৰ প্ৰভাৱ একেই থাকে। খাদ্যত গুড় যোগ কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাধা সৃষ্টি হ'ব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে এক প্ৰধান লক্ষ্য। ৩. লুকাই থকা কেলৰি। গুড় হৈছে এবিধ প্ৰচুৰ কেলৰিযুক্ত খাদ্য, যিটো সঘনাই সেৱন কৰিলে ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে। অতিৰিক্ত ওজন বা মেদবহুল হ'লে ডায়েবেটিছৰ সম্ভাৱনা আৰু বৃদ্ধি পাব পাৰে, কিয়নো অতিৰিক্ত ওজন ইনচুলিনৰ সংবেদনশীলতাৰ হ্ৰাসৰ সৈতে জড়িত। ৪. চুক্ৰজৰ পৰিমাণ বেছি। গুড় মূলতঃ চুক্ৰজ নামৰ এবিধ চেনিৰে গঠিত, যি তেজত দ্ৰুতগতিত বিভাজিত হৈ গ্লুক'জলৈ পৰিণত হয়। ডায়েবেটিছ ৰোগীৰ বাবে এইটো উপযুক্ত নহয়। ইয়াৰ ফলত শৰীৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৫. ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা। নিয়মিত গুড় খালে সময়ৰ লগে লগে শৰ্কৰাৰ মাত্ৰা অধিক হ'ব পাৰে, যাৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বেয়া হ'ব পাৰে। যিটো অৱস্থাত কোষবোৰ ইনচুলিনৰ প্ৰতি কম সংবেদনশীল হৈ পৰে। বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগীয়ে ইতিমধ্যে ইনচুলিনৰ কাৰ্যক্ষমতাৰ হ্ৰাসৰ সৈতে যুঁজি আছে, তেওঁলোকৰ বাবে ই ক্ষতিকাৰক। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।